নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি থকা 4th ছেমিষ্টাৰ ফিলচফি ছাবজেক্টৰ মেজৰ কেইটা ছাবজেক্ট থাকিব বা কি ছাবজেক্ট পঢ়িব লাগিব, পেপাৰ নেম, পেপাৰ কোড আদি সম্পৰ্কে আলোচনা কৰিম। প্ৰথমে আপোনালোকে ইয়াতে চাওক, আপোনালোকৰ যিটো a list of major and minor courses offered by the department for the 3 years of FYUGP program for batch 2024 and 2025. যেহেতু আমি 4th চেমৰ কাৰণে চাই আছো, গতিকে আপোনালোকৰ 3rd চেমিষ্টাৰত দুটা সাবজেক্ট পৰিছে, সেইটো মেজৰৰ দুটা সাবজেক্ট পৰিছে আৰু মাইনৰৰ এইটো পৰিছে নিশ্চয়। তাৰপিছতে এইখিনি ফাৰ্ষ্ট আৰু ছেকেণ্ড চেমিষ্টাৰৰ। এতিয়া আমি যিহেতু আলোচনা কৰিম আপোনালোকৰ 4th চেমিষ্টাৰৰ যিখিনি সাবজেক্ট, ইয়াতে চাব 4th চেমিষ্টাৰ পেপাৰ 5 প্ৰথমতে দিয়া আছে। প্ৰথম পেপাৰটো আছিলে 5 নম্বৰ ইন্ট্ৰডাকশ্যন টু ৱেষ্টাৰ্ণ ফিলচফি, আৰু ইয়াৰে আপোনালোকৰ যিটো পেপাৰ কোড সেইটো দিয়া আছে PHI 04000104। এইটো পেপাৰ কোড লগে দিয়া থাকে তাতে, এইটো চাই ল'ব। তাৰপিছতে পেপাৰ 6টো দিয়া আছে। 6টো দিয়া আছে ট্ৰেডিশ্যনেল লজিক। এইটো আপোনালোকৰ পেপাৰ 6টো ট্ৰেডিশ্যনেল লজিক, আৰু পেপাৰ কোডটো দিয়া আছে PHI 04000204। তাৰপিছতে নেক্সট আছে পেপাৰ 7টো দিয়া আছে থিয়ৰী অফ নলেজ, তাৰপিছতে ব্ৰেকেটত ইণ্ডিয়ান দিয়া আছে। থিয়ৰী অফ নলেজ ইণ্ডিয়ান, এইটো পেপাৰ কোডটো দিয়া আছে PHI 04000304। তাৰপিছতে 8 নম্বৰটো দিয়া আছে, অৰ্থাৎ পেপাৰ 8টো হ'ব আপোনালোকৰ ফিলচফি অফ ৰিলিজন, অৰ্থাৎ ধৰ্মীয় দৰ্শনৰ বিষয়ে ইয়াতে থাকিব। যিহেতু আপোনালোকৰ পেপাৰ 8টো লাষ্ট আছে, এইটো আপোনালোকৰ পেপাৰ কোডটো দিয়া আছে PHI 04000404। যিহেতু আপোনালোকৰ মেজৰৰ 4টা পঢ়িব লাগিব, প্ৰথমে আপোনালোকে পঢ়িব লাগিব ইন্ট্ৰডাকশ্যন টু ৱেষ্টাৰ্ণ ফিলচফি এটা, তাৰপিছতে ট্ৰেডিশ্যনেল লজিক, তাৰপিছত নেক্সট পঢ়িব লাগিব থিয়ৰী অফ নলেজ, তাৰপিছতে ফিলচফি অফ ৰিলিজন। এই 4টা পঢ়িব লাগিব যিসকলৰ মেজৰ আছে তেওঁলোকৰ 4th চেমিষ্টাৰৰ কাৰণে। তাৰপিছতে মাইনৰখিনি দিয়া আছে, ইয়াতে চাই ল'ব। যিহেতু মেজৰৰ কাৰণে মাইনৰটো পঢ়িব নালাগে, মেজৰৰ কাৰণে 4টা পঢ়িলেই হ'ব। এতিয়া আমি চাম এই যিবিলাক সাবজেক্ট আপোনালোকৰ 4টা পঢ়িব, আৰু এই 4টা আপোনালোকৰ কিমান মাৰ্কৰ এক্সাম হ'ব। প্ৰত্যেকটো যিহেতু 4টা আছে ইয়াতে চাই ল'ব, আৰু এই 4টা আপোনালোকৰ সেশনাল এক্সাম আৰু ফাইনেল এক্সাম হ'ব। আপোনালোকে চাই লব, ইয়াতে সেশনাল এক্সাম প্ৰত্যেকটোৰে 40 মাৰ্কৰ হ'ব আৰু ফাইনেল এক্সাম 60 মাৰ্কৰ হ'ব। যেনেদৰে আপোনালোকে 3rd চেমিষ্টাৰ পৰীক্ষাবিলাক দিছে তেনেকুৱাই হ'ব। অৰ্থাৎ আপোনালোকৰ প্ৰথম যিটো পেপাৰটো আছে যে ইন্ট্ৰডাকশ্যন টু ৱেষ্টাৰ্ণ ফিলচফি, এইটো পেপাৰৰ সেশনাল এক্সাম হ'ব 40 আৰু ফাইনেল এক্সাম হ'ব 60। আপোনালোকৰ 5 মাৰ্কটো হৈছে সেশনাল এক্সাম, যদি 40 মাৰ্কৰ হয় তেতিয়াহ'লে আপোনালোকে 5 মাৰ্কটো হ'ব 16 হ'ব। তাৰপিছতে 60 মাৰ্কৰ যিটো সেইটো 5 মাৰ্ক হ'ব আপোনালোকৰ 24। এইখিনি। তাৰপিছতে যদি আপোনালোকে চাই মেজৰৰ এইটো পেপাৰ আছিলে, দ্বিতীয়তে আকৌ এটা মেজৰ পেপাৰ যেতিয়া দিব মেজৰ 6টো যে ট্ৰেডিশ্যনেল লজিক, এইটো পেপাৰ যেতিয়া দিব তেতিয়া ঠিক একে চেম ধৰণে আপোনালোকৰ সেশনাল এক্সাম 40 আৰু বাকী ফাইনেল 60 দিব লাগিব। এনেকুৱা ধৰণে আপোনালোকৰ এই 4টা মেজৰ পেপাৰৰ এক্সাম হ'ব। তাৰপিছতে এইখিনি আছিলে আপোনালোকৰ যিহেতু SSC পেপাৰ নাথাকে। এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।